সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতি বছৰে প্ৰদান কৰা এটা বঁটা। ভাৰতৰ প্ৰধান 24টা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য কৃতিৰ বাবে এই বঁটা দিয়া হয়। 1954 চনত আৰম্ভ কৰা এই বঁটাত এখন একাডেমীৰ প্ৰতীক সম্বলিত ফলক, এখন শ্বল আৰু 1 লাখ টকা প্ৰদান কৰা হয়। ভাৰতীয় লেখকৰ সাহিত্য কৰ্মক স্বীকৃতি দিয়া আৰু উদগনি যোগোৱাই এই বঁটাৰ উদ্দেশ্য। 2017 বৰ্ষত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰ সৈতে পৰিচয় হোৱা হওক। অসমীয়া ভাষাত মৰিয়াখোলা উপন্যাসৰ বাবে লাভ কৰিছে জয়ন্ত মাধৱ বৰাই। বড়ো ভাষাত উপন্যাস থুইচামৰ বাবে লাভ কৰিছে ৰীতা বড়ো। বঙালী ভাষাত এই নিখোজ মানুহটা উপন্যাসৰ বাবে লাভ কৰিছে আফছাৰ আহমেদে। হিন্দী ভাষাত লাভ কৰিছে ৰমেশ কুণ্ডল মেঘে। ইংৰাজী ভাষাত লাভ কৰিছে মামাং দাই উপন্যাস দ্য ব্লেক হিল। একেদৰে নেপালী ভাষাত লাভ কৰিছে কীৰ্তি বিনা সাংখিম উপন্যাস কৃতি বিমৰ্ষ। ভিডিঅ'টি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰক আৰু কমেণ্টত আপোনাৰ মন্তব্য দাঙি ধৰক। আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।